এইগৰাকী হৈছে ৰক্তোৎপল। ৰক্তোৎপলৰ সৈতে আমাৰ সাংবাদিকে কথা পাতিছে। এটা সাধাৰণ ঘৰত পঢ়া শুনা কৰি তেওঁ প্ৰথম স্থান, ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে এইগৰাকী ৰক্তোৎপল। আৰু গৌৰৱ অনুভৱ কৰিছে পিতৃ মাতৃয়ে। আমি মুঠ 55 গৰাকীয়ে স্থান লাভ কৰিছে। এইবাৰ 55 গৰাকীয়ে মুঠ স্থান লাভ কৰিছে। হাছিনুৰৰ কাষলৈ যাম। হাছিনুৰৰ সৈতে ইতিমধ্যে হাছিনুৰে কথা পাতিছে। যদি সম্ভৱ এই ভিজুৱেলছ দেখুৱাম। কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু ফলাফলত লখিমপুৰৰ ছেইণ্ট মেৰী স্কুলৰ ৰক্তোপল শইকীয়াই প্ৰথম স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে। এই মুহূৰ্তত মোৰ লগত ৰক্তোপল শইকীয়া আছে, কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমে তোমাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ টাইমিটৰ পৰা। প্ৰথম অনুভৱ? হয়, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, প্ৰথম অনুভৱটো মই ভাষাৰে ব্যক্ত কৰিব নোৱাৰোঁ, কাৰণ এই প্ৰথম স্থান দখল কৰিম বুলি মই কাহানিও ভবা নাছিলোঁ। আশা কৰিছিলোঁ স্থানৰ তালিকাত মই তলৰ পিনে বা মাজৰ পিনে থাকিম বুলি, কিন্তু একেবাৰে শীৰ্ষস্থান দখল কৰিম বুলি মই কেতিয়াও ভবা নাছিলোঁ। এই যে আজি যি সফলতা লাভ কৰিলা, ইয়াৰ অন্তৰালত কোন আছে বুলি তুমি ভাবা? হয়, অন্তৰালত এগৰাকী ব্যক্তি নহয়, বহুত ব্যক্তি আছে। বিশেষকৈ আমাৰ স্কুলৰ শিক্ষাগুৰুসকল, তাৰপাছত স্কুলৰ অন্যান্য কৰ্মচাৰীসকল, বিশেষকৈ আমাৰ স্কুলৰ লগত জড়িত সকলো ধৰণৰ মানুহ। তাৰপিছতে মই নাম ল'ব বিচাৰোঁ মোৰ পিতৃ মাতৃ, যিয়ে মোক সকলো দিশতে সহায় কৰিছে। তৃতীয়তে নাম ল'ব বিচাৰিছোঁ মোৰ টিউশ্যন টিচাৰসকলক, কাৰণ তেখেতেও বহুত সহায় কৰিছে। আৰু চতুৰ্থতে মোৰ পৰিয়ালবৰ্গৰ বাকী অন্য সকলো মানুহ, যিয়ে বিশেষকৈ লকডাউনৰ কঠিন সময়খিনিত মোক সাহস দি আৰু আগবাঢ়ি যাবলৈ বহুত ধৰণে সহায় কৰিছিল। শীৰ্ষস্থান লাভ কৰাটো এটা বহু কঠিন কাম। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষস্থান লাভ কৰিছা। এতিয়া ইয়াৰ পিছত তুমি কেনেধৰণে আগবাঢ়িম বুলি ভাবিছা? ক'ত নামভৰ্তি কৰিম বুলি ভাবিছা? হয়, মই বৰ্তমান গুৱাহাটী LNK ইনষ্টিটিউটত নাম যোগদান কৰিছোঁ, আৰু তাতে মই JEE কোচিং কৰি আছোঁ। আৰু ভৱিষ্যতে মই বিজ্ঞানৰ ক্ষেত্ৰতে আগবাঢ়ি যাম বুলি থিৰাং কৰিছোঁ। কি হোৱাৰ সপোন পুহি ৰাখিছা? মানে ঠিক এটা প্ৰফেশ্যন মই ফিক্স কৰা নাই, কিন্তু মই বিজ্ঞানৰ লগত জড়িত যিকোনো প্ৰফেশ্যন, যেনে বিজ্ঞানী বা অভিযন্তা বা অন্যান্য সকলো বিজ্ঞানৰ লগত জড়িত কাম বা প্ৰফেশ্যনত মই আগবাঢ়ি যাম বুলি ঠিক কৰিছোঁ। জানিব বিচাৰিম আমি যে ৰক্তোপলে পঢ়াৰ বাহিৰেও আৰু কি কৰি ভাল পায়? হয়, মই পঢ়াৰ বাহিৰেও ড্ৰয়িং কৰি ভাল পাওঁ, তাৰপাছত আৰু গান শুনি বিশেষকৈ ভাল পাওঁ, আৰু অন্যান্য কেতিয়াবা পাজেল ছল্ভ কৰি ভাল পাওঁ মুঠত, আৰু বাতৰি কাকত পঢ়িও ভাল পাওঁ। গতিকে তেনেকুৱাই। আশা কৰিছিলানে যে আজি এনেধৰণে মিডিয়াৰ সন্মুখত কথা ক'ব লাগিব বুলি আশা কৰি আছিলানে? হয়, আশা ঠিক প্ৰথমত আছিল। তাৰপৰা যেতিয়াই মানে পঢ়াটো আগবাঢ়ি গ'ল, তেতিয়া মই ঠিক স্থানলৈ আশা কৰা নাছিলোঁ। মই পঢ়াত গুৰুত্ব দিছিলোঁ, কাৰণ স্থানলৈ আশা কৰি থাকিলে তেতিয়া পঢ়াত মানে ভালকৈ গুৰুত্ব দিব নোৱাৰি। গতিকে তাৰপৰা পৰীক্ষা দিয়াৰ পিছত লাগিছিল ভাল হ'ব বুলি, কিন্তু একেবাৰে প্ৰথম স্থান দখল কৰিম বুলি ভবা নাছিলোঁ। যিসকল তোমাৰ জুনিয়ৰ আছে, জুনিয়ৰসকলক কি ক'বা এই মুহূৰ্তত? হয়, জুনিয়ৰসকলক মই সময়মতে সকলো পঢ়ি যাবলৈ ক'ম, আৰু বিশেষকৈ অকল পঢ়ি থাকিবলৈ মই নকওঁ, কাৰণ পঢ়াৰ মাজতে অন্যান্য কাম কৰি মনটো যাতে ফূৰ্তি কৰি ৰাখে, তেতিয়া পঢ়াত মনটো বেছি ভাল লাগে, বেছি ভালকৈ বহে। গতিকে সেই কথাই মই আগবঢ়াব বিচাৰিম মই জুনিয়ৰসকলক। তুমি পঢ়িছিলা কেনেকৈ? মোৰ ঠিক সকলো টাইম ফিক্স নাছিল, মানে বিশেষকৈ স্কুলৰ ক্লাছৰ সময়খিনি আৰু টিউশ্যনৰ সময়খিনি ফিক্স আছিল। বাকী এনে অন্য টাইম মোৰ পঢ়াৰ ফিক্স আছিল, মানে যেতিয়া মনটো গৈছিল তেতিয়া মানে বেছি ভালকৈ পঢ়াত মনোযোগ দি পঢ়িব পাৰিছিলোঁ, আৰু অলপ যদি মন নাযায় তেতিয়া মাজে মাজে ব্ৰেক লৈছিলোঁ, তেতিয়া তেনেকৈ আগবাঢ়িব পাৰিছিলোঁ। মই পুনৰবাৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এইগৰাকী ৰক্তোপল শইকীয়াই আজিৰ দিনটোত ঘোষণা কৰা ফলাফলত শীৰ্ষস্থম স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে। লোক নিৰ্মাণ বিভাগৰ এগৰাকী অভিযন্তা লখিমপুৰ নগৰৰ, আৰু তেখেতৰ পিতৃ
মই ৰক্তপলৰ পিতৃৰ কাষলৈ যোৱাৰ কাৰণে চেষ্টা কৰিম আপোনাক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ ইমান এটা ভাল সফলতা লাভ কৰিছে আপোনাৰ পুত্ৰই প্ৰথম আপোনাৰ অনুভৱ নমস্কাৰ ধন্যবাদ জনাইছোঁ মই এইটোত মানে কি ভাৱ হৈছে মই এইটো আপোনালোকক ভাষাৰে ক'ব নোৱাৰিম মই এক বুজাব নোৱাৰা অনুভৱ হৈছে আশা কৰিছিল নে যে আপোনাৰ সন্তানে মানে অসমৰ ভিতৰত মানে প্ৰথম হ'ব বুলি ভবা নাছিলোঁ এনে ধৰক ষ্টেণ্ডত থাকিব বুলি ভাবিছিলোঁ আশা কৰিছিলোঁ হয় PWD মই জুনিয়ৰ ইঞ্জিনিয়াৰ বিল্ডিঙৰ চৰকাৰী কোৱাৰ্টাৰ হয় আমি এতিয়া বিশ্বনাথ চাৰিআলিত